নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল সোণালী অসম। আৰু আজি মানে এটা বেলেগ ভিডিঅ' লৈছে। আজি মানে কি শুই থাকোঁতে দেই কোনেও মানে মই বেলেগক দেখাইছোঁ, মানে দেখালোঁ মানে বেলেগে নেদেখে। মানে এনেকুৱা এটা বস্তু দেখি পালোঁ। কি বস্তু জানানে? সপোন মানে কি জানে, মই আগতে মানে সোণৰ টোপোলা এটা মানে পুতি থৈছিলোঁ আগফালে পুতি থৈছিলোঁ। সেই টোপোলাটো আজি মানে খান্দিবলৈ যাম। সপোনত দেখালে যিটো তাই খান্দিবলৈ যাম। আৰু তাৰ আগতে ভাতকেইটা মই খাই লৈছোঁ। ভাতকেইটা এয়া চাওক কি আছে। এইফালে মাছ আছে। এইটো হৈছে কি জানেনে? এইটো অমিতা গুটি, পিঁয়াজ, জলকীয়া দি ভাজিছে। আৰু এইফালে ভাত, এইফালে অমিতা দালি। আৰু মই ভাত খাই এতিয়া যাম। আৰু মানে কি হ'ল, বেংকৰ পৰা যেতিয়া তেনে লাখ টকা উলিয়াবলৈ যোৱা হয়, লাখ টকা যেতিয়া উলিয়াব যোৱা হয়, তেতিয়া মানে কি হয় জানেনে? মানুহে যেতিয়া মানে পূৰা ষ্টেণ্ডাৰ্ড যায়, তেতিয়া মানে কি ভাবে, ইয়াত বহুত টকা আছে দেই, মানে তাক কেতিয়াবা দাবী কৰে, কিবা কৰে, নহয় জানো? সেইকাৰণে মই মানে এতিয়া সোণ যেতিয়া আনিবলৈ যাম, আগফালৰ পৰা খান্দি আনিবলৈ যাম, পুতি থৈছিলোঁ। আৰু সেই যিহেতু কোৰখন লাগিব গাঁত খান্দিবলৈ, সেইকাৰণে কোৰখন লৈ ল'লোঁ। আৰু গোবৰ ভাৰ আছে, এই গোবৰ ভাৰ দেখিছে, গোহালি চফা কৰাৰ পাছত গোবৰ ভৰাই ল'লোঁ। গোবৰ ভৰাই এই কোৰখন ল'লোঁ গাঁত খান্দিবলৈ, আৰু লৈ এতিয়া গোবৰখিনিও পেলাম। আৰু ব'লকচোন সোণৰ টোপোলা খান্দোগৈ। আৰু ফাইনেলি মই যিটোকে সপোনত দেখিছিলোঁ বুলি কৈছিলোঁ, সেই জেগাটোকে আহি পাই গ'লোঁ। এই বাৰীখনৰ ভিতৰতে আছে বুলি কৈছে। আৰু এই জেংডাল যে দেখিছে, এই জেংডালত কুন্দুলি দি আছে। জুম কৰিলে ফাটি গৈছে, মোবাইলটো বৰ ঠিক নহয় সেইকাৰণে। আৰু ব'লকচোন এতিয়া, আৰু ইয়াত দেখিছেনে কচু খান্দি থোৱা আছে। এইবাৰ টেপু পূৰা এইবিলাক য'তে ত'তে টেপু পৰি আছে। আৰু চাওক আপোনাৰ ভিডিঅ'টো চাই থাকক, কোনো ধৰণৰ মিছ নকৰিব। মিছ কৰি পিছত নক'ব যে আৰে ভাই কিয়া মিল গয়া ৰে, এনেকৈ নক'ব মানে। সোণৰ টোপোলা বিচাৰি ঘূৰি ফুৰিছোঁ, খান্দি ইফালে খান্দিছোঁ সিফালে খান্দিছোঁ, নাই ক'তো পোৱা নাই। আৰু যেতিয়া পাম মই আপোনালোকক দেখাম, মানে বহুত ভাল লাগিব যদি পাওঁ। যদি নাপাওঁ মানে মোৰতো বহুত বেয়া লাগিব। আৰু যদি আপুনি মোৰ চেনেল নতুনকৈ হৈছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি, আৰু যদি ভাল পাইছে ভিডিঅ'টো, যদি ভাল পাইছে তেনেহ'লে সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আৰু নতুন ভিডিঅ' আপুনি জল্দি পাই যাব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে।
ফাইনেলি পাই গ'লোঁ সোণৰ টোপোলা আৰু আপোনালোকক দেখাই আছোঁ আপোনালোক চাই থাকক আৰু মানে কি হৈছে জানে সোণৰ টোপোলা মানে কি আৰু এটা কথা কওঁ আৰু এটা বস্তু যেতিয়া বজাৰত আপুনি বস্তু কিনিবলৈ যায় তেতিয়া কি কৰে জানেনে যি বস্তুৱে নহওক বা সোণৰ সমান দাম দিয়ে বোলে কিনিব নোৱাৰি এনেকুৱা ধৰণৰ কথা কয় সেইকাৰণে কৈছিলোঁ মই যে সোণ আৰু সপোনত যে দেখিছিলোঁ বুলি কৈছোঁ সোণৰ টোপোলা আৰু খান্দিবলৈ আহিছোঁ বুলি কৈছিলোঁ তাকে মই আপোনালোকক দেখাবলৈ লৈছোঁ আপোনালোকে ভুল নুবুজিব কাৰণ কি ফকতীয়া ভিডিঅ' বনাইছে তেনেকৈ আপোনালোকে ভুল নুবুজিব আৰু বহুতে বেয়াকৈও কমেণ্ট কৰিব পাৰে আৰু সেইটো আপোনালোকৰ কথা কিন্তু ভুল নুবুজিব যিহেতু মই আগতে যিহেতু কচু কৰি থোৱা আছিলে খেতি যেতিয়া কচু দিয়া ছিজনত কচু কৰি থোৱা আছিলে বা ধান ৰোৱা ছিজনত ৰুই থোৱা থাকিলে ধান কাটিব পাৰি ঠিক সেইদৰে কচু দি থোৱা আছিলে দিয়াৰ ছিজনত আৰু এতিয়া বৰ্তমান কচু খান্দিলোঁ এয়া চব কচু খান্দিলোঁ দেখিছে এয়া দুটা পাচিত এয়া কচু খান্দিলোঁ আৰু এয়া হৈছে বিকিবলৈ নিয়া হ'ব আৰু কি যিহেতু বজাৰত নিয়াৰ লগে লগে যেতিয়া ইয়াৰ দাম যেতিয়া বোলে কেজি বোলে 100 টকা 80 টকা লাগি যায় তেতিয়া কি কয় সোণৰ সমান দাম বস্তু কিনিব নোৱাৰা হ'লোঁ তেনেকৈ কোৱা যায় সেইকাৰণে মই কৈছিলোঁ যে সোণ পুতি থোৱা আছে খান্দিবলৈ যাওঁ বুলি সেইকাৰণে কৈছিলোঁ আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু সোণৰ টোপোলা এয়াই হৈছে আৰু বেলেগ কোনো সোণৰ টোপোলা নাই আমি মধ্যবিত্ত যেতিয়া ল'ৰা আৰু খেতি কৰি বা কিবা কৰি খাবলগীয়া হয় কোনো চাকৰি বাকৰি নাই আমাৰ সেই হেতুকে এয়াই আমাৰ কাৰণে সোণ যথেষ্ট আমাৰ কাৰণে বহুত সোণ কাৰণ নিজেও খাবলৈ হয় দুটা এটা তাৰপাছত বেলেগকো খুৱাব পৰা হয় ঠিক সেইকাৰণে মই সোণৰ উদাহৰণ দি পিনে আপোনালোকক ভিডিঅ' বনাই দিলোঁ আপোনালোকে ভিডিঅ'টো ভুল নুবুজিব যদি ভুল বুজে ক্ষমা কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ ফালে কচুৰ দাম কেনেকৈ আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই